হাই গুড মৰ্ণিং ফ্ৰেণ্ডছ আচলতে গুড মৰ্ণিং নহয় গুড ইভিনিংহে হ'ব কাৰণ মই আহিছোঁ 12 বজাৰ পাছত পাঠশালালৈ আৰু পাঠশালাত থকা ষ্টাইল বজাৰ আৰু বিশালত আহি সোমালোঁ ভাবিলোঁ অকণমান লক্ষী পূজাৰ শ্বপিং কৰোঁ মোৰ নিজৰ পচন্দ কিবা লাগিলে কিনিম নহ'লে মোৰ মাহীৰ ছোৱালীজনী আহিছে মানে এওঁলোকৰ মাহীৰ ছোৱালী তো তাই কিবা কিনিব আৰু আহিয়ে দেখিলোঁ ইয়াত ইমান ধুনীয়া সৰু ছোৱালীৰ কাৰণে মৰম লগা ড্ৰেছবোৰ তো চাই বহুত ভাল লাগিল সেই ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখোঁ আপোনালোকেও চাই কোনোবাই যদি কিনিব বিচাৰে পাঠশালাৰ ষ্টাইল বজাৰত আহিলে হ'ল আৰু বিশালতো পাব কিন্তু এয়া মই ষ্টাইল বজাৰৰ পৰা কৰা ভিডিঅ'টো আৰু ফ্ৰকবোৰ চাই খুব ভাল লাগিছিল অধিক দামো নহয় তো এটা ভাল প্ৰাইজত আপোনালোকে ভাল কোৱালিটিৰ বস্তু পাব আৰু তাইও অকণমান চাই আছিলে তাইও কিনিলে তো কি কিনিলে সেইটো বাৰু পিছত যদি পাৰোঁ দেখাই দিম তাই চাই আছিল আৰু এইবোৰ চোৱাৰ লগতে তাত মানে কিটচেনৰ কাৰণেও পোৱা বা সৰু ল'ৰা ছোৱালীৰ কাৰণে বেলেগ বেলেগ সা সামগ্ৰী ডাঙৰ মানুহৰো বিভিন্ন সা সামগ্ৰী পোৱা যায় আৰু কম ৰেটত বহুত ভাল বস্তুও পায় সেয়েহে মই এইখিনি উঠি ৰাখিলোঁ মানে কোনোবাই যদি মোৰ ইয়াত চাই মানে কিনিব যাব বিচাৰে তেতিয়াহ'লে এটা মোক কমেণ্ট কৰি জনাব আৰু বেগৰ এইকেইটা মানে সিহঁতৰ তাত অপশ্যন আছিলে তো ভাল লাগিছিল বেগ মই লোৱা নাই পিছলৈকে ল'ম আৰু ইয়াত চালোঁ ইয়াৰিংকেইটা দাম হিচাপত ঠিকেই আছে ভাল লাগিছে কাৰণ এনেকুৱা টাইপৰ ইয়েৰিং ধৰক বেলেগত পালেও একদম এনেকুৱা টাইপৰ পোৱা নাযায় এই ওপৰৰ ফুল থকাযোৰো মোৰ খুব ভাল লাগিছিল জুমকা টাইপৰ এনেকুৱা ভেৰাইটিছ আছে আপোনালোকে চাব পাৰে তাৰ পাছত আহি একেবাৰে গধূলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰি দেখাইছোঁ আপোনালোকক যে মই ক'ৰবাত গৈ আছোঁ হয় আজি লক্ষী পূজা চাব গৈ আছোঁ মই মোৰ ভাগিনীজনী আৰু মোৰ খুৰাৰ ছোৱালীজনী এওঁৰ সখীয়েক আৰু আমি পাঁচজনী আহিয়ে পালোঁ পূজাৰ মণ্ডপ আপোনালোককো দেখাই দিওঁ তাত কি কি দেখিলোঁ কেনেকুৱা কি অকণমান চালোঁ আৰু লক্ষী পূজা বুলিলে কোনো ধৰণৰ ধৰক বেলেগ মূৰ্তি বা কোনো ধৰণৰ সা সৰঞ্জাম নাথাকে জাষ্ট মেলাখন বহে পূজাৰ মণ্ডপটো থকা হয় তো ভাবিলোঁ অকণমান তাকেই দেখুৱাই দিওঁ আৰু মানুহ দুনুহতো এইখিনি আৰু কি চাব মানুহতো আৰু চব পূজাতে থাকেই তো অকণমান প্ৰত্যেকটো বস্তুৰে মানে মই ভিডিঅ' কৰি ৰাখিছোঁ এয়া বেগ এটা লৈছিলোঁ 100 টকাৰ বেগ কিন্তু খুব ভাল হয় মোৰ আগতো এটা আছে বহুত দিন যায় আৰু ভাল বস্তুটো কোৱালিটিটো ভাল আহে তো তাকো মই দেখুৱাই দিলোঁ যে মানে ময়ো কিনিছোঁ আৰু বেলেগো আছে এনেকুৱা ভেৰাইটিজ তাৰ ওপৰত এয়া পপকৰ্ণ খাইছিলোঁ পপকৰ্ণটো এনেকৈ ৰেডিমেড হৈ থাকিলে ভাল দেখি তো মই অকণমান উঠাই থলোঁ বহুত ধুনীয়া দেখি কিবা এটা মই ভাল দেখিছোঁ তাৰ পাছত আমি অকণমান ফুৰি চাকি চাৰিওফালে চালোঁ দোকান পোহাৰ কিছু বস্তু লোৱাও হ'ল সেইখিনিও দেখাই নাথাকিলোঁ এয়া মানুহৰ বহুত সমাগম হৈছিল বহুত মানুহৰ ভিৰ আৰু এই 5 বা 6 দিনে লক্ষী পূজাটো ৰখা হয় তো মানুহৰ সমাগম যথেষ্ট হয় কোনোবাই পিছলৈকে আহিব বিচাৰিলে আহিব পাৰে ভাল লাগে ইয়াত ভাওনা চলি আছিলে তাৰপিছত খালোঁ আমি পানী পুৰি মই আৰু মোৰ ভাগিনজনী পানী পুৰিৰ মানে বিৰাট ভাল পাওঁ এই দুটা আৰু ঘৰতে সজাই থাপনাখনো দেখুৱালোঁ